নমস্কাৰ বন্ধুসকল, এপি ক্ৰিয়েশ্যনলৈ স্বাগতম। যদি আপুনি অসমৰ বাহিৰত থাকে আৰু ঘৰলৈ আহিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। ফ্ৰেণ্ডছ, কোভিড-19ৰ এই জটিল সময়ত অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকল অসমলৈ উভতি আহিবৰ বাবে অসম চৰকাৰে এটি নতুন ফোন নম্বৰ মুকলি কৰি দিছে। ফোন নম্বৰটো হ'ল 7428159966। মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, 7428159966। ফ্ৰেণ্ডছ, আপোনালোকে এই নম্বৰটোত মিছ কল কৰিব লাগিব। মিছ কল কৰাৰ 48 ঘণ্টাৰ ভিতৰত আপুনি এটা লিংক পাব আপোনাৰ নম্বৰত। লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন ফৰ্ম দেখা পাব। ফ্ৰেণ্ডছ, এটা কথা মই কৈ দিওঁ, যিসকলে মিছ কল কৰিছে কিন্তু এতিয়ালৈকে লিংকটো পোৱা নাই, তেখেতসকলে অপেক্ষা কৰক, 48 ঘণ্টাৰ ভিতৰত নিশ্চয় পাই যাব। তো ফ্ৰেণ্ডছ, কেনেদৰে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে আবেদন কৰিব অনলাইনত, আজি আমি দেখুৱাম আপোনালোকক ষ্টেপ বাই ষ্টেপ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু এটা সৰু অনুৰোধ কৰিছোঁ, যদি আপুনি এই চেনেলত প্ৰথমবাৰ আহিছে বা চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই, তলত থকা ছাবস্ক্ৰাইব বটনটোত টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলোৱা বেল আইকনটোত টিপি ন'টিফিকেশ্যনটো অন কৰি ল'ব, যেতিয়াই কিবা নতুন ভিডিঅ' এই চেনেলত আহে সকলোতকৈ আগতে পাবলৈ। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফৰ্মখন আপোনালোকে এবাৰ ভালদৰে পঢ়ি ল'ব। মই কেনেদৰে ফৰ্মখন শুদ্ধকৈ ফিল আপ কৰিব লাগে সেইটো চমুকৈ জনাই দিছোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকে যাত্ৰাৰ তথ্য দিব লাগিব। তাত লিখিছে যাত্ৰাৰ হিচাপে তিনিটা অপশ্যন আছে, দল, পৰিয়াল বা স্বতন্ত্ৰ। আপোনালোকৰ ক্ষেত্ৰত যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছতে যাত্ৰাৰ ব্যৱস্থা আহিছে, ইয়াত দুটা অপশ্যন আছে, নিজাববীয়া ব্যৱস্থা আৰু তলত দেখিছে ভ্ৰমণৰ সময়ত প্ৰশাসন বা চৰকাৰৰ সহায়তা বিচাৰি আবেদন। আপোনালোকৰ ক্ষেত্ৰত যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰ তলত আছে যাত্ৰাৰ ধৰণ। যাত্ৰাৰ ধৰণটো দুটা আছে অপশ্যন, ওৱান ৱে আৰু ৰাউণ্ড ট্ৰিপ। যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। তলত আছে ৰিমাৰ্ক বা মন্তব্য, ভ্ৰমণৰ ন্যায়সংগত কাৰণ। তাত আপোনালোকে লিখিব ইয়াত তেনেকৈ ট্ৰেভেলিং টু মাই হোম বুলি লিখি দিব, বা আপোনালোকৰ যি ইচ্ছা অনুযায়ী আপুনি ইয়াত লিখি দিব পাৰে। তাৰপিছত বন্ধুসকল, তলত দেখিব পাইছে যাত্ৰীৰ তথ্য, যাত্ৰীৰ নাম, মানে কোন অসমলৈ যাব বা আহিব খোজে, এইটো যাত্ৰীৰ নামটো ইয়াত লিখিব লাগিব। যাত্ৰীৰ দূৰভাষ নম্বৰ, যাত্ৰীৰ মোবাইল নম্বৰটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত আছে ইমেইল এড্ৰেছ, ইমেইলটো যদি আপোনালোকে দিব বিচাৰে দিব পাৰে, নিদিলে অসুবিধা নাই। মই ইয়াত ইমেইলটো দি দিছোঁ, আপোনালোকে যদি বিচাৰে দিব পাৰে প্ৰয়োজন বুলি ভাবিলে। তাৰপিছত দেখিছে যাত্ৰীৰ পেচা, যাত্ৰীয়ে মানে কি কৰে, পৰ্যটক, তীৰ্থযাত্ৰী, ছাত্ৰ ছাত্ৰী, ৰোগী, অন্যান্য। আপোনালোকৰ ক্ষেত্ৰত যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত বয়স, মানে যাত্ৰীগৰাকীৰ বয়সটো কিমান হয় ইয়াত লিখি দিব। তাৰ তলত সুধিছে যে কোনো যাত্ৰী উল্লেখিত ৰোগত আক্ৰান্ত নেকি, যদি হয় য়েছ বুলি ক'ব, নহ'লে মানে ন' বুলি ক্লিক কৰি দিব ইয়াত। তাৰপিছত লিখা আছে প্ৰেজেণ্ট এড্ৰেছ ডিটেইলছ, বৰ্তমানৰ ঠিকনাৰ বিৱৰণ, মানে যাত্ৰীগৰাকী বৰ্তমান কোন জেগাত আছে সেই জেগাটোৰ মানে ইয়াত বিৱৰণ বিচাৰিছে। যিটো ৰাজ্যত আছে সেই ৰাজ্যৰ, ইয়াত দেশটো অট'মেটিক চিলেক্ট কৰা আছে, ৰাজ্য আপুনি কোন ঠাইত আছে চিলেক্ট কৰি ল'ব ৰাজ্যখন। তাৰপিছত সেই ৰাজ্যৰ জিলা কোন জিলাত আছে জিলাটো চিলেক্ট কৰিব। তলত আপুনি সেই ঠাইডোখৰৰ পিন নাম্বাৰটো লিখিব লাগিব। তাৰ তলত পুলিচ ষ্টেচন, তলত আপুনি লিখিব হৈছে যে আপুনি যাত্ৰা কৰিবলগীয়া ঠাইৰ ঠিকনা, মানে আপুনি ক'ত যাব বিচাৰে, ঘৰতে যাব, গতিকে ঘৰৰ আপুনি অসমত যিহেতু যাব, অসমৰ ঘৰৰ আপোনাৰ সম্পূৰ্ণ ইয়াত ঠিকনাটো লিখি দিলেই হ'ল। ধুনীয়াকৈ এইটো লিখি দিব আপোনালোকে। তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব, যিডোখৰ ঠাইত যাব সেই ঠাইৰ মানে ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টত পৰে এই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকে পুলিচ ষ্টেচনটো লিখিব লাগিব। পুলিচ ষ্টেচন লিখাৰ পিছত সেই ঠাইডোখৰৰ পিন নাম্বাৰটো, তাৰপিছত আপোনালোকে যাবলগীয়া মানে গন্তব্যস্থানৰ চক্ৰ কি হয় এইটো চাৰ্কেলটো ইয়াত লিখি দিব। তাৰপিছত তলত আপোনাক সুধিছে যে আপুনি নগৰ নে গাঁৱত বাস কৰে, আপুনি নগৰত বাস কৰে নে গাঁৱত বাস কৰে। যদি আপুনি নগৰত বাস কৰে তেতিয়াহ'লে উৰ্বানটো চিলেক্ট কৰিব, আৰু যদি আপুনি গাঁৱত বাস কৰে তেতিয়াহ'লে ৰুৰালটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ৰুৰালত চিলেক্ট কৰিলে ভিলেজখনৰ নামটো ইয়াত দিব লাগিব। ভিলেজখনৰ নামটো অট'মেটিকলি ইয়াত আহি যাব, যদি নাহে আপুনি লিখি দিব পাৰে, কোনো প্ৰব্লেম নহয়। তাৰপিছত গাঁও পঞ্চায়তটো লিখিব লাগিব, আপোনালোকৰ নিজৰ গাঁও পঞ্চায়ত কোনটো সেইটো লিখি ল'ব। মই মইটো লিখি দিছোঁ।
গাঁও পঞ্চায়তৰ নাম লিখাৰ পিছত আপোনালোকে ইয়াত তলত ডিক্লাৰেশ্যনৰ তলত আই এগ্ৰি বুলি এটা সৰুকৈ বক্স দেখাব বক্সটোত টিক কৰি দিব বক্সত টিক কৰাৰ পিছত তলত অলপমান তললৈ আহিলে ইয়াত মানে লিখা আছে ইয়াত কিবা লিখা আছে এইখিনি আপুনি গোটেই পঢ়ি ল'ব মই বিশেষ নপঢ়ো পঢ়িলে আৰু ভিডিঅ'টো বেছি দীঘল হ'ব গতিকে আপোনালোকে এইখিনি পঢ়ি লৈ তলত ৱৰ্ড ভেৰিফিকেশ্যন বুলি লিখা আছে এইটো যিটো তলত এটা আপোনালোকে কেপচা কোড দেখিছে কেপচা কোডটো ইয়াত বহুৱাই দিব কেপচা কোডটো বহুৱাই দিয়াৰ পিছত তলত সাবমিট বুলি এটা বুটান পাব গ্ৰীণ কালাৰৰ বুটানটোত সিম্পলি ক্লিক কৰি দিব মানে একচুয়ালি ইয়াত মই লিংকটো দিবলৈ পাহৰি গৈছো সেইটো কাৰণে মই ইয়াত ফৰ্মখন মানে সাবমিট হোৱা নাই আপোনালোকৰ যদি এনেকুৱা প্ৰবলেম হয় আপোনালোকে একবাৰ চেক কৰি ল'ব ওপৰৰ পৰা তললৈ তাৰ পিছত আপোনালোকে এনেকৈ তলত আহি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ অলপ চাৰ্জ ল'ব তাৰ পিছত ওপৰলৈ গুচি যাব ইয়াত আপোনাক এনেকৈ মানে ইন্টাৰফেসটো দেখিবলৈ পাব তাৰ পৰা আপোনালোকে ওপৰৰ পৰা তললৈ ভালকৈ চেক কৰি চাব ফৰ্মখন শুদ্ধ হৈছে নে কিবা ভুল হৈছে যদি শুদ্ধ হৈছে কোনো প্ৰবলেম নাই যদি কিবা ভুল হৈছে তথাপিও আপুনি এইটো এডিট কৰিব পাৰিব যদি শুদ্ধ আছে ইয়াত তলৰ এডিট অপচন আছে এডিটত টিপি আপোনালোকে আকৌ নতুনকৈ এইটো এডিট কৰি ল'ব পাৰিব যদি শুদ্ধ আছে তেতিয়াহ'লে এটেচ এন আনসাৰ বুলি লিখা আছে এইটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে এনেকৈ ইন্টাৰফেসটো দেখি পাইছে এপ্লিকেশ্যন একনলেজমেণ্ট দিয়া যিটো মনিনা তেনেকৈ লিখা আহি আছে তাৰপিছত ইয়াত তিনিটা অপচন আছে প্ৰিন্ট এক্সপোৰ্ট টু পিডিএফ অৰ ক্লোজ আপোনালোকে ইয়াত সিম্পলি সেকেন্ড অপচন এক্সপোৰ্ট টু পিডিএফত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ পিডিএফৰ যিটো আপোনালোকে এটা ফিল আপ কৰিলে এইটো ইয়াত ধুনীয়াকৈ মানে ৰেফাৰেন্স নাম্বাৰ হৈতে এইটো পিডিএফত আপোনালোকৰ সেভ হৈ গ'ল গতিকে বন্ধুসকল আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব আজিলৈ ইমানে জয় আই অসম